হেয়াৰ প্লেণ্টেশ্যনৰ পিছত চুলিখিনি আনবক্সিং কৰিম আজি দেখুৱাম আৰু লগতে আপোনালোকে ভিডিঅ'বোৰ ভালদৰে নোচোৱাকৈ কেলে কমেণ্ট কৰে ইমান প্ৰশ্ন যে কিমান খৰচ পৰিলে এই প্লেণ্টেশ্যনৰ ভিডিঅ'টোত ইমান কমেণ্ট আহিছে কিন্তু ভিডিঅ'টোত 6 মিনিট 7 ছেকেণ্ডমানৰ পৰা চাব যে কিমান টকা পৰিছে তাত কোৱা আছে তো আজি এই ভিডিঅ'টোত হেয়াৰ প্লেণ্টেশ্যনক লৈ সকলো কথা কম যে কিমান দিন লাগিব কিমান দিনত গজিব কি কৰিব পাৰে কি কৰিব নোৱাৰে প্ৰচেছটো কি কিমান খৰচ পৰিব সকলো আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক কাৰণ কেলে যদি কিবা এটা কৰিম বুলি ভাবিছে আৰু যদি জানিম বুলি ভাবিছে সম্পূৰ্ণ জানক আধা চেলোৱা নহ'ব নহ'লে গৈ পেলাই বিপদত উজুতি খাব প্ৰথমতে আনবক্স কৰি লওঁ সকলো কথা কম এই ভিডিঅ'টোত আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু ওপৰত ফলো বটনটো আছে ফলো বটন দবাই দিব এয়া চাওক দেখিছেনে গৈছেনে আৰু অলপ ওচৰলৈ চপাই দিছোঁ দেখিছে এতিয়া চাহ অকণমান খাই লওঁ মই কিন্তু চাহ খাওঁ প্ৰকৃতি চাহ MFৰ প্ৰকৃতি চাহ যিটো আপুনি বিশেষকৈ বৰ্তমান উজনি অসমত উপলব্ধ বজাৰে সমাৰে শিৱসাগৰৰ নিবেদনত উপলব্ধ প্ৰকৃতি খুব কাৰা চাহ মই চাহৰ কানিয়া বেলেগ একো মোৰ নিচা নাই চাহৰ নিচা আছে আৰু মই সেইটো কাৰণে চাহ মোৰ কোৱালিটি লাগে সেইটো কাৰণে প্ৰকৃতি চাহ বেষ্ট এতিয়া হ'ল কিমান খৰচ পৰিলে শেষত কম এইটো স্প্ৰে এনেকৈ মাৰি থাকিব লাগে বেছি নহয় এসপ্তাহ মাৰিব লাগে ঘণ্টাত 3 বাৰমান এতিয়া কথাটো হ'ল প্ৰচেছটো কি হেয়াৰ ট্ৰান্সপ্লেণ্টত আপোনাৰ মূৰত যদি চুলি নাথাকে তেতিয়া হয় পাছফালৰ যিটো ডনাৰ এৰিয়া বুলি কয় মেইন আমাৰ ডনাৰ এৰিয়া চাওক দেখিছেনে এইবোৰ ইয়াৰ পৰা পায়ুক চুলি গজিছে এইখিনি এই ডনাৰ এৰিয়াৰ পৰা নি পেলাই আগফালে লগাই দিয়ে যদি এইফালে চুলি কম থাকে তেতিয়া দাড়ি পা নিয়ে যদি দাড়িও নাথাকে তেতিয়া বুকু পা নিয়ে আৰু আপোনাৰ দাড়িও নাই বুকুও নাই পাছফালেও চুলি নাই তেতিয়া লাভ নাই আপুনি গাইমোৱা জাষ্ট জকিং হয় উপায় নাই গতিকে হয় বুকু নহ'লে দাড়ি নহ'লে পিছফালে চুলি থাকিব লাগিব তেতিয়া আপুনি ইয়াত লগাব লাগিব এতিয়া কথা হ'ল মই য'ত কৰাইছোঁ হেয়াৰ হাৰমনি এণ্ড ইউ তাত গুৱাহাটীত কি কৰে এই চেলাউৰি বোলে নাই পাতলা তো বহুতে কাজল লগাই চলাই আছে তো তেখেতলোকে চুলিৰ পৰা নি পেলাই ইয়াত লগাই দিব এই চেলাউৰি ট্ৰান্সপ্লাণ্টটো কৰে দাড়ি ট্ৰান্সপ্লাণ্ট বা দাড়ি নাই ল'ৰা মানুহ দাড়ি নাই লাজ পায় তো এই যি দাড়িখিনি চুলিৰ পৰা আনি দাড়ি লগাই দিব নহ'লে বুকু পৰা আনি পেলাই দাড়ি লগাই দিব মানে ভাইচ ভাৰ্চা চুলিৰ পৰা চুলিত লগাই দাড়িৰ পৰা চুলিত লগাই বুকু পৰা চুলিত লগাই আৰু এই চেলাউৰিটো আনে চুলিৰ পৰা বুকু পৰা আনে মানে এইকেইটাৰ মাজত আমাৰ চলাচলটো হৈ থাকে প্ৰচেছটো মই কৈ দিছোঁ প্ৰথমতে আপুনি যেতিয়া যাব তেতিয়া আপোনাৰ ইয়াত মেচিন ইউজ কৰে সেই মেচিনবিলাকৰ কি মেচিন ইউজ কৰিব ভাৰতীয় লয় নে বিদেশৰ লয় তাৰ ওপৰত ৰেটটো নিৰ্ধাৰিত সেই মেচিনে প্ৰথম ফুটা কৰিব ফুটা কৰে তাৰপিছত পেকিং কৰি দিব তাৰপিছত পিছফালে তললৈ মূৰ কৰিব তাত এনেষ্টেচিয়া দিব তললৈ মূৰ কৰাৰ পিছত এই যিটো জেগা তাত চুলিবোৰ কি কৰে উঘালে কেনেকৈ উঘালে এখন আমাক ধৰি লওক ছাল চুলিখিনি তললৈকে থাকে না তো মেচিন এটা থাকে সেই মেচিন প্লাগ নে কি বুলি কয় সেই মেচিনটোৰ ওপৰতে কি মেচিন ইউজ কৰে তাৰ ওপৰতে নিৰ্ধাৰণ কৰে দামটো তো সি তললৈকে লৈ পেলাই এনেকৈ মাৰি থৈ খুলি থৈ ড্ৰিল কৰি থৈ গুচি আহে আৰু সেই মেচিনটোৱে যে উঘালে সেইটো চুলি নুঘালে গ্ৰাফ উঘালে গ্ৰাফ আৰু এডাল গ্ৰাফত এডালো চুলি ওলাব পাৰে 4ডালো চুলি ওলাব পাৰে মানে এডালৰ পৰা 4ডাল এডাল 2ডাল 3ডাল 4ডাল তো মোৰ এটা গ্ৰাফত মানে এটা গুটিত 2ডাল বা এডালকৈ চুলি ওলাইছে গতিকে মোৰ চুলিখিনি পাতলা তো চুলি হিচাপত প্ৰাইচবোৰ নলয় গ্ৰাফ হিচাপত লয় গ্ৰাফ এটা গ্ৰাফ হিচাপত লয় আৰু আপোনাৰ চুলি এডাল গ্ৰাফৰ পৰা মানে এটা গুটিৰ পৰা 4ডালো চুলি হ'ব পাৰে তেতিয়া আপোনাৰ চুলিখিনি ডাঠ হৈ যাব তো মই ইয়াত 3700 গ্ৰাফ লৈছোঁ তো 3700 গ্ৰাফ ৰুইছোঁ তো 3700 গ্ৰাফ হিচাপত মোক পইচা ল'ব গ্ৰাফ বুলি কয় তাৰ পৰা চুলি এডালৰ পৰা 4ডাল তাৰপিছত যে পকা চুলি উঘালে প্লাকাৰ নে কি বুলি কয় যে সেইডাল এনেকৈ টানি দিয়ে পিছত প্ৰথমতে ড্ৰিল কৰে তাৰপিছত টানি দিয়ে তো কিমান প্ৰচেছ তো আপুনি যদি ইয়াত মোৰ এটা 3700 চুলি লাগিছে তো 3700 প্ৰথম দিনাখন 2000 তাৰপিছৰ দিনাখন 1700 তো 2000 ফুটা কৰিছে তাৰপিছত 2000 বা এইটো কৰিছে তাৰপিছত উঘালিছে তাৰপিছত আকৌ থাৰ্ড প্ৰচেছত কি প্ৰথমতে ফুটা ছেকেণ্ড ইয়াৰ পৰা উঘালে থাৰ্ড প্ৰচেছত ইয়াত ৰুৱে এনেকৈ মেলি ফুটাটো মেলি ৰুৱে দুখ পায়নি মই ভিডিঅ' বনাই আছোঁ তাৰ পৰাই প্ৰমাণ কৰিব পাৰি যে সেই সময়ত যদি মই ভিডিঅ' বনাব পাৰোঁ তো দুখ পায় নে নাপায় একেবাৰে নাপায় কাৰণ এনেষ্টেচিয়া দি লয় প্ৰথমতে ইয়াত এনেষ্টেচিয়া দি ল'ব এইডোখৰত তাৰপিছত আপুনি সেই গম পাই যাব তাৰপিছত ফুটা কৰে তাৰপিছত ইয়াত এনেষ্টেচিয়া দিয়ে তাৰপিছত উঘালে তাৰপিছত ইয়াততো অলৰেডি দিয়াই আছিল তাৰপিছত ৰুই দিয়ে
দুখ নাপায় এনেস্থেচিয়া দিওঁতে কি কৰে এনেস্থেচিয়া দিওঁতে সৰু সৰু ইমানটো এই যে ইনচুলিন লয় অকণমানি বেজীটোৱে ছালত দিয়ে ছালত দি থাকে এনেকৈ দি থাকে বহুত কেইটা জেগাত দিয়ে আৰু যেতিয়া দিয়ে এটা ভাইব্ৰেশ্যন কৰা মেচিন ইউজ কৰে ঘূৰকৈ কঁপি থাকে মাথাটো মালিচ কৰি থকা আগতে লাগে টিক টিককৈ দি দিয়ে গমেই নাপাওঁ তো সেয়াই তাৰপাছত এবাৰ এনেস্থেচিয়া দিয়াৰ পাছত ন' টেনশ্যন আপুনি বিন্দাছ কেনেকৈ কৰি আহিব গমেই নাপাব আকৌ পিছদিনাখন ছেইম প্ৰচেছ এতিয়াও আকৌ এটা প্ৰশ্ন আহে যে ইয়াৰ কিবা ছাইড এফেক্ট আছে নেকি এনেস্থেচিয়া দিব চাওক আমাৰ ব্ৰেইনটো খোলাৰ ভিতৰত আছে আৰু এইখন ছালতহে চুলিখিনি আছে তাৰ পৰা প্ৰায় 7টামান লেয়াৰৰ পিছত আমাৰ মগজুটো তাত একো এটেকেই নকৰে কাৰণ কেলে এটা নে দুটা লেয়াৰতহে সেই ছালখিনি ৰুৱে মানে চুলিখিনি ৰুৱে মগজটো একেবাৰে তলত থাকে গতিকে তাত কোনো ছাইড এফেক্ট একো কৰিবলগীয়া একো নায়েই এনেস্থেচিয়াই জাষ্ট জেগাডোখৰ প্লাছ হেৰিহে কৰে গম নোপোৱাহে কৰি তোলে এতিয়া হ'ল ছাইড এফেক্ট নাই কেতিয়া ছাইড এফেক্ট হয় যেতিয়া ডক্টৰে কৰাৰ পাছত কথাখিনি ভালদৰে নুশুনি নুবুজি কিছুমান কাম কৰে যেনে আমি 15 দিনলৈকে খুব ৰেষ্টত থাকিব লাগিব অপাৰেশ্যন কৰি অহাৰ পিছত এণ্টিবায়'টিক খাই থাকিব লাগিব তাত অৱহেলা কৰে তো তেতিয়া ইনফেকশ্যন নহয় এণ্টিবায়'টিক খাই থাকিলে ইনফেকশ্যন নহয় আৰু ইনফেকশ্যন হৈ গ'লে অকণমান এইটো তাৰো মেডিচিন আছে একো উপায় নাই মানে একো টেনশ্যন নাই বুজি পালে আৰু দৰৱ ধেৰ মানে খাই থাকিব নালাগে সেইখিনি মই অলপ পিছত কৈ আছোঁ প্ৰচেছকেইটা গম পালে এনেস্থেচিয়া দিয়ে গম পালে এতিয়া হ'ল সেই অপাৰেশ্যনটো কৰা আগৰ প্ৰচেছ কি পাছৰ প্ৰচেছ কি আগৰ প্ৰচেছ হ'ল মই এমাহমানৰ আগৰ পৰা হেয়াৰ ভিটামিন কিনিবলৈ পায় ডক্টৰে মোক তাৰপৰা পঠিয়াইছিল মই কিনি আনিছিলোঁ 1300মান টকা লয় এমাহ 30টা টেবলেট ডেইলি ব্ৰেকফাষ্ট এটা খাব লাগে সেইটো মই খাইছিলোঁ যোৱা কেইদিনমানৰ আগত ব্লাড টেষ্ট কৰিছিলোঁ A to Z কাণৰ পৰাও এটা টেষ্ট লৈছে কিমান টোপাল পৰে কিমান মিনিটত সেইটো প্লাছ আপোনাৰ HIV পৰ্যন্ত টেষ্ট কৰে সেই ব্লাড টেষ্ট সেই ভিটামিন খোৱাৰ পাছত বাকী একো ক'ব নালাগে আমি বিন্দাছ গ'লেই হৈ গ'ল অপাৰেশ্যনটো কৰিলে প্ৰচেছখিনি ক'লোঁ তাৰপাছত নেক্সট যেতিয়া আপোনাৰ অপাৰেশ্যনটো কৰাৰ 2 দিনৰ পাছত আজি অপাৰেশ্যন কৰি হৈ গ'ল এদিন মাজত ৰেষ্ট পিছদিনাখন 2 দিনৰ পাছত এই বেণ্ডেজ যিটো কৰি থোৱা থাকে কেপ বেণ্ডেজ লগাই থকাই সেইটো আপোনালোক দেখিছে চাগে তো সেইখিনি আঁতৰাই দিয়াৰ পিছত এটা টুপি যিটো ডক্টৰে প্ৰেছক্ৰাইব কৰিছে এইটো স্ক্ৰাব কেপ বুলি এমেজনত পায় দুটা টুপিত 480 টকা লয় এই টুপিটো মোৰ ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে যিটো মোৰ পাঞ্জাবী তাৰো কমেডি এটা আছে পাঞ্জাবী টুপি গোটা লাগে তো এই টুপিটো মই পাহৰি থাকিলোঁ অৰ্ডাৰ ঘৰত থাকি গ'ল তো মই কি কৰিলোঁ গামোচা এখন মেৰিয়াই ট্ৰেইনত গুচি আহিলোঁ এইখিনিতে ক'ম যে আমি আহোঁতে লং জাৰ্ণি যদি হয় এনেকৈ বহি আহিব নোৱাৰোঁ লাগিলে গাড়ীটো মই নচলাওঁ লাগিলে বহি আহিব নোৱাৰোঁ এনেকৈ শুই আহিব লাগিব বাছতো মই শুই আহিব লাগিব ফ্লেট সম্পূৰ্ণ তো মই ট্ৰেইনত আহিছিলোঁ আৰু ট্ৰেইনত আহোঁতে গামোচা এখন এনেকৈ মাৰি আনিছিলোঁ ইয়াত টাচ নোহোৱাকৈ ইয়াত টাচ কৰিব নোৱাৰোঁ তাৰপিছত আহি পেলাই টুপিটো পৰিধান কৰিছিলোঁ যেতিয়া মই বাহিৰলৈ যাওঁ ৰ'দ বা ধূলিৰ ঠাইত যাওঁ ইনে মই নিপিন্ধোঁ বা পাব্লিক ঠাইলৈ গ'লে এই টুপিটো পিন্ধি যাওঁ ইনে মই নিপিন্ধোঁ মুকলিকৈ থাকোঁ কাৰণ ৰ'দ পৰিব দিব নালাগে আৰু ঘৰত কি হয় এনেকৈ মুকলি থাকিলে ভাল আৰু ঘামিব দিব নালাগে মই যদি ঘৰতে পিন্ধি থাকোঁ মই ঘামি যাম তো ঘামিব দিব নালাগে ৰ'দ পৰিব দিব নালাগে ঘামিব দিব নালাগে বাছ সেয়াই আৰু দৰৱ কি এই স্প্ৰেটো 1 ঘণ্টা 2 ঘণ্টা মই 1 ঘণ্টাত 3বাৰমান মাৰি থাকিব লাগে এই চিম্পল মেডিচিন নহয় তাৰপিছত এটা এণ্টিবায়'টিক খাব লাগে 7 দিন তাৰপিছত বিষৰ এটা বা এই শুকাবলৈ এটা দৰৱ দিয়ে সেইটো এসপ্তাহ খাব লাগে বাছ মোৰ এসপ্তাহ হৈ গ'ল ফিনিছ খেলা এতিয়া এইটো খালি এইখিনি শুকাবলৈ মলম এটা ঘূৰি থাকোঁ চেম্পু এটা দিয়ে চেম্পুটো এনেকৈ ফেনাই লওঁ এনে টেপিং কৰি ইয়াত তাৰপিছত মলমটো লগাওঁ তাৰপিছত নেক্সট আকৌ এইডোখৰটো মই 2দিনমানৰ পাছত ইয়াত চেম্পু এটা দিয়ে এটা ডক্টৰ প্ৰেছক্ৰাইব তেনেকৈ ফেনাওঁ ইয়াত টেপিং কৰোঁ তাৰপিছত পানী ঢালি দিওঁ ঘঁহি নিদিওঁ এতিয়ালৈকে মই ঘঁহি দিয়া নাই আৰু এইকেইদিনত মই ওপৰলৈ মূৰ কৰি শুইছোঁ ছাইড কাটি মাজে প্ৰথম কেইদিন ছাইড কাটি নাই হোৱা পিছৰ কেইদিন অলপ ছাইড কাটি শুইছোঁ ওপৰলৈ মূৰ তললৈ মূৰ কৰাটো একেবাৰে কৰিব নোৱাৰোঁ মই এতিয়াও এনেকৈ তললৈ মূৰ কৰি থাকিব নোৱাৰোঁ মানে আৰু সেইকেইদিনতো কৰিব নোৱাৰোঁ বোলে তলত কিবা এটা পৰিছে মই তললৈ কৰিব নোৱাৰোঁ তললৈ কৰাটো মানা আছে বাকী এই দৰৱখিনি এতিয়া মই আকৌ এটা ভিটামিন খাইছোঁ হেয়াৰৰ কাৰণে চেম্পু লগাইছোঁ বছ আৰু এটা চুলিখিনি গ্ৰ'থ হ'বলৈ এটা মেডিচিন খাইছোঁ এদিন এৰি এদিন 284 টকা লয় দৰৱটোৰ দাম 30টা টেবলেট থাকে এদিন মানে মোৰ 2 মাহত 284 টকা তো মই 5 মাহমান খাবলৈ হৈ গ'ল বা 6 মাহ খালে ভাল আৰু বুজি পালে সেয়ে বাছ খতম
কোনো ছাইড এফেক্ট নাই এতিয়া চুলিখিনি মোৰ কেতিয়া গজিব এই চুলিখিনি যে দেখিছে এই চুলিখিনি এতিয়া কেইদিনমানৰ পাছত মোৰ সৰি যাব এইখিনি গজিছে যে সৰি যাব সৰি যোৱাৰ পাছত 4 নম্বৰ মাহৰ পৰা সেই চুলিখিনি আকৌ গজিব সেইখিনি চুলি কেতিয়াও নহৰে মনত ৰাখক যে এই চুলিখিনি যিখিনি হেয়াৰ প্লান্টেশ্যন কৰোঁতে ইউজ কৰে চুলি সেইখিনি কেতিয়াও নহৰে কিছুমানৰ হৰে কেতিয়া হৰে এই ভিটামিনবোৰ খোৱা গণ্ডগোল হ'লে তো তেতিয়াহে হৰে কিন্তু তেনেকুৱা ৰেকৰ্ড খুব কম আৰু আগৰ টেকন'লজি এতিয়া টেকন'লজি বহুত পাৰ্থক্য আগৰ টেকন'লজিত বীৰেন্দ্ৰ সেৱাগে কৰিছিল তাত তেখেত ছাকচেছ নহ'ল বিৰাট কোহলীয়ে কৰি থোৱা আছে আপুনি চাব হেয়াৰ প্লান্টেশ্যন বিৰাট কোহলী গুগল মাৰক হাৰ্দিক পাণ্ডিয়াই কৰি থৈছে হাৰ্দিক পাণ্ডিয়া হেয়াৰ ট্ৰান্সপ্লান্ট কৰক আনকি এই যে ৰামপাল যাদৱ নেকি এই কমেডি চিন কৰে যে কমেডি চিনেমা বনায় তো তেখেতে কৰি থৈছে অজয় দেৱগনে কৰি থৈছে কোনে নাই কৰা ছালমান খানে দুবাৰ নে তিনিবাৰ কৰি থৈছে তেতিয়া সেই ছালমান খানে প্ৰথমবাৰ যদি কৰিছে সেইটো প্ৰচেছটো আগৰ টেকন'লজি এতিয়া FUE টেকন'লজি বুলি কয় যিটো মই আপোনালোকক ইতিমধ্যে ক'লোঁ সেইটো বহুত ছেফ হয় টেনশ্যন নাই বহুতে কৰি থয় এইটো আজিৰ দিনত একেবাৰে সাধাৰণ যাওক যোগাযোগ কৰক হেয়াৰ হাৰমনি এণ্ড ইউ এতিয়া অৱশেষত আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে যে কিমান টকা খৰচ পৰিলে মেচিনটোৰ ওপৰত ডিপেণ্ড কৰে সেই মেচিনটো যিটো চুলিটোৱে উঘালে সেই মেচিনটো আপোনাৰ লৈ পেলাই তেখেতলোকে অলৰেডি ভিডিঅ'ত কৈছিলে যে 25 টকাৰ পৰা 35 টকা পৰ্যন্ত ৰেটটো হয় 25ৰ পৰা 35 আপুনি ৰিকুৱেষ্ট কৰি চাব পাৰে অকণমান কমাই দিবলৈ হ'লে যদি বেছি চুলি হয় অকণমান কমাই দিবলৈ ক'লে হয়তো কমাই দিব কিন্তু কম হ'লে অকণমান ৰেটটো তেখেতেও সেইটোও কৈছে যে কম হ'লে খুব কম বোলে 500 মানহে কৰিছে তো তেতিয়া মানে 500-1000 মান কৰিছে তেতিয়া অলপ ৰেটটো তেনেকুৱা দিগদাৰ হয় যদি বেছি চুলি হয় তেখেতলোকে কমাই দিয়ে মোক 25 টকাকৈ 3700 চুলিত 92,500 পইচা ডিছকাউণ্ট দি পেলাই 90,000 লৈছে দুদিন অপাৰেশ্যন আৰু অপাৰেশ্যন কৰোঁতে সময় কিমান লাগিলে মই যিহেতু ভিডিঅ' বনাইছোঁ তথাপিতো 2000 চুলি মোৰ ৰোওঁতে নাই কমেও 5-6 ঘণ্টামান লাগিছে নেক্সট দিনাখন 1700 চুলি মোৰ ৰোওঁতে 11:30টাৰ পৰা মোৰ 4:30টামান বজাত শেষ হৈ গৈছে তো সেই 5 ঘণ্টামান লাগিছে তো কাৰণ প্ৰচেছকেইটা পিটিকি মোহাৰ কাম বহুত মানে চেঞ্চিটিভ মানে কি বুলি কয় সাৱধানে কৰা কাম তো সেইটো কাৰণে ইমান সময় লাগে ৰেটটো হ'ল 25 টকাৰ পৰা 35 টকা পৰ্যন্ত মেচিনৰ ওপৰত ডিপেণ্ড কৰে আপুনি কি কৰিব যদি বেছি চুলি লগা অকণমান কমাই ক'বলৈ ৰিকুৱেষ্ট কৰিব পাৰে তেতিয়া হয়তো কমাই দিব আপোনালোকে এই হেয়াৰ হাৰমনি এণ্ড ইউত যোগাযোগ কৰক হৈ গ'ল টেনশ্যন নাই এইটোৱে আজিৰ ভিডিঅ' আশা কৰিলোঁ ভাল পালে হেয়াৰ হাৰমনি এণ্ড ইউ যোগাযোগ নম্বৰ দিয়া আছে আৰু প্ৰকৃতি চাহ শিৱসাগৰ দোকানত উপলব্ধ মাইকত মই একদম চিৰিয়াছলি কৈছোঁ খাই ভাল পাব থেংক ইউ ধন্যবাদ জয় অসম ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক